নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক মোৰ ইউটিউব চেনেল এডু টেকলৈ স্বাগতম যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব চেনেলটো আগন্তুক দিনত এনে ধৰণৰ ভিডিঅ' আমি দি থাকিম আজি আমি আলোচনা কৰিম Scert d.el.ed ৰিজাল্টৰ বিষয়ে নিশ্চয় আপোনালোকৰ মনত ৰিজাল্ট কেতিয়া দিব তাৰ প্ৰশ্ন উদয় হৈছে চোক যোৱা বছৰ d.el.ed এক্সামৰ ঠিক এমাহৰ পাছতে ঘোষণা কৰা হৈছিল কিন্তু এইবাৰ কিয় ঘোষণা কৰা নাই ইয়াৰ কাৰণ এটাই এইবাৰ মাজতে পূজা বিহু বুলি বহুতো বন্ধ দিয়া হ'ল এইহে সাগে ৰিজাল্টটো অলপ পিছুৱাই দিছে তোলে আপোনালোকে চিন্তা নকৰিব এই সপ্তাহৰ ভিতৰতে ৰিজাল্ট আৰু এনসাৰকে ঘোষণা কৰিব তথাপিও অফিচিয়েল ৱেবছাইটলৈ আমি এতিয়া অলপ যাম অফিচিয়েল ৱেবছাইটত কিবা আপডেট আছে নেকি তাৰ বিষয়ে চাম এতিয়া চোক আমি অফিচিয়েল ৱেবছাইটৰ ভিতৰত সোমাইছো ইয়াত কোনো ধৰণৰ এনেকুৱা ৰিজাল্টৰ বা এনসাৰ কেৰ বিষয়ে নটিছ নাই চোক নটিছ নাই কোনো এনে ধৰণৰ নটিছ নাই তথাপিও আমি যোৱা বছৰ তুলনা কৰি আমি এটা সিদ্ধান্ত ল'ব পাৰি যে এইটো সপ্তাহৰ ভিতৰত মানে 25 অক্টোবৰৰ ভিতৰত ৰিজাল্ট ঘোষণা কৰিব এইটো কথা ঠিক আপোনালোকে ধৈৰ্য ধৰক নিশ্চয় ৰিজাল্ট দিব আৰু আপোনালোকৰ নাম আহিবই সিলেক্ট আপোনালোকে হ'বই তাৰে মই কামনা কৰিছো ভিডিঅ'টি ইমানেই আছিল ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগে সাবস্ক্ৰাইব কৰি দিব চেনেলটো